মর্নিং আজি আমি ডুমডুমালৈ ওলাইছো যোৱাকালি ভিডিঅ'ত কৈছিলোঁ আপোনালোকক যে আমি কাইলৈ ডুমডুমালৈ যাম বুলি তো আজি ৰাতিপুৱা আমি ওলাই আহিম বুলি ভাবিছিলোঁ 7টামান বজাত কিন্তু আমাৰ দেৰি হৈ গ'ল এতিয়া প্ৰায় 8:30 বাজি পাৰ হৈ গ'ল তো ডুমডুমা গৈ আছোঁ আজি আমাৰ দাদাহঁতৰ ঘৰলৈ তো দাদা ছোৱালীজনী মেট্ৰিক দিব এবাৰ সেইকাৰণে আমি উইছো কৰিম সেইকাৰণে আমি গৈছোঁ আৰু এই ভিডিঅ'টো বিশেষকৈ আজি মানে আপোনালোকৰ মহিলাসকলৰ বাবে হ'ব তাত আমাৰ বৌয়ে এটা কাম কৰি আছে সেই কি কাম কৰি আছে আপোনালোকক দেখুৱাম এটা ভাল কাম কৰি আছে বৌয়ে তো সেই বস্তুটো দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তো আজি আৰু আমি খুব ফূৰ্তি কৰিম তাত আৰু বেটা কি কৰিবা তুমি আজি ফূৰ্তি কৰিবা না মজা খেলিবা আৰু লগত আছে মোৰ কোন গম পাইছে আপোনালোকে এইটো মহেন্দ্ৰ ডিলাৰ ইয়াত এখন মই এতিয়া বুলেৰো ল'বলৈ আহি আছোঁ আপোনালোকক সেই ভিডিঅ'টো বনাই দেখুৱাম আৰু কেইটামানৰ পিছত তেতিয়ালৈকে গাড়ীখন বুকিং কৰা হৈ গ'ল কিন্তু গাড়ীখন আহি পোৱা নাই সেইকাৰণে লোৱা নাই মানে অহা নাই আৰু তো আমি পাই গ'লোঁ সি দুলীয়াজান পাৰ হ'লোৱেই আৰু এয়া দেখিছে দুডাল মস্ত পাইপ ইমান ডাঙৰ এইটো মই ভালদৰে নাজানো কিন্তু এটা কথা জানো যে ইয়াৰ পৰাই মানে এই প্লাণ্টটোৰ পৰাই ডিব্ৰুগড় গেছ কেকাৰলৈ মানে গেছটো মানে পাম্প কৰে মানে ইয়াৰ পৰা পঠায় এইখন হৈ গ'ল গেটখন এইখনে গেটখন নপুখুৰী পাৰ্ক এইখন গেটখন তিনিআলি পোনে যায়গৈ তিনিচুকীয়া মাৰ্কেট আৰু ৰাইট চাইডে আমি এতিয়া অভাৰব্ৰিজতে উঠিম এই ৰাইট চাইডে আমি টাৰ্ণ লৈছোঁ এইটো হৈ গ'ল আমাৰ নাহৰকটীয়া বাছ ষ্টেণ্ড এইটো আমাৰ নাহৰকটীয়া বাছ ষ্টেণ্ডটো অভাৰব্ৰিজৰ পৰা নামি আপোনালোকে এইটো এটা তিনিআলি পাব পোনে আপোনালোকে মেইন মাৰ্কেটৰ ফালে যাব পাৰিব ৰাইট চাইডে এইফালে কি বুলি কয় জেগাটো নাজানো আৰু এতিয়া আমি লেফ্ট চাইডে যাম ডুমডুমা হিন্দুস্তান লিভাৰ পাই গ'লোহি আমাৰ দাদাই ইয়াতে চাকৰি কৰে এইটো ডুমডুমা হিন্দুস্তান লিভাৰ মই কিন্তু ভিতৰত সোমাইছোঁ বাৰু আমাৰ দাদাৰ লগত আহি পেলাই এবাৰ সোমাইছিলোঁ এইটো হিন্দুস্তান লিভাৰ গেটখন এইফালে সোমাই যাব লাগিব তো ফাইনেলি পাই গ'লোহি আমাৰ দাদাহঁতৰ ঘৰ এইটো দাদাহঁতৰ ঘৰ আমাৰ এইখন গেট খুলিছে এইটো বেটাটো বাহিৰৰ বাৰান্দাত ৰখি আছে তোমালোকে কি কৰিছা কি ভিডিঅ' চাইছা গেম খেলি আছো কি গেম খেলিছা দেখা হা মাইনক্ৰাফ্ট খেলিছে তুমি কি খাইছা এয়া আমাৰ ধুনু অকণমান জোৰকৈ কোৱা পৰীক্ষা দিব এবাৰ মেট্ৰিক পৰীক্ষা পঢ়া কেনেকুৱা হৈছে কেলৈ নপঢ়া কোৱাত লাগিছে মানুহ অকল হাই দি থাকিলে নহ'ব পৰীক্ষা ভালকৈ দিব লাগিব পৰীক্ষা তোমালোকৰ স্কুলত হ'ব নে ক'ত হ'ব স্কুলত পঢ়িছোঁ মানে নিজৰ স্কুলত নহয় প্ৰথম দিনাখন কি আছে যে ইংলিছ ঠিকে আছে ভালকৈ দিবা তেতিয়াহ'লে উইচ ইউ অল দ্য বেষ্ট আৰু ৰাতি কিমান ৰাতিলৈকে পঢ়া তুমি কেতিয়াবা ৰাতি নোহোৱা টোপনি ধৰে নাই 2-3 আৱাৰ্ছ মান হয় এবাৰ এডভান্সৰ এক্সামৰ আগত 2টা বজাত 12টা বজাত হৈ কিনে 2টা বজাত উঠিছোঁ মায়ে কৈছে এতিয়া যদি তই লাইট জ্বলাও নাই টোপনি ধৰিলে মানে কি শুই যোৱা নেকি তেওঁলোকে সেনেকুৱা আগতে হৈছিলে এতিয়া নহয় আগতে ক্লাছ 6-7ত পঢ়োঁতে তেনেকৈ হৈ গৈছিলোঁ এতিয়া টোপনিয়ে নধৰে মোৰ এক্সামৰ কাৰণে নহয় নেকি কেতিয়াবা মই হায়েষ্টত 2টালৈকে থাকি পাইছোঁ যা চাহ আনাগে যা চাহ খাম এতিয়া চাহখিনি দিয়া চবেই একদম মাৰি আছে লাল চাহ চিংৰা আৰু এটা গুড়ৰ দিয়া আকৌ তো আহক আমাৰ বৌয়ে কি কাম কৰি আছে আপোনালোকক মই দেখুৱাম এতিয়া হেণ্ডলুম এণ্ড টেক্সটাইলৰ কাম কৰি আছে বৌয়ে এয়া আপোনালোকে দেখা পাইছে এতিয়া এদিনত আপোনালোকে এখন কেইখন উলিয়াব পাৰে গামোচা দুখন পাৰে ন এতিয়া শিকি আছে মানে আপুনি তো বৌ আহিব এতিয়া বৌয়ে দেখাব আমাক মানে কোনটো কি বস্তু মইতো নাজানো বাৰু কেনেকৈ বস্তু চাহ বনাব
এদিনত 2-3খন পাৰে সেয়া বৌ আহিলে বৌ আপুনি এতিয়া কওক যে মহিলাসকলক আপুনি কি ভাবি পেলাই প্ৰথমতে হেণ্ডলুম এণ্ড টেক্সটাইলত আপুনি যাব বিচাৰিলে মানে এতিয়া আপোনাৰতো আমি যিমানটো জানো আপুনি ভাল ইনকম কৰি আছে ইয়াৰ পৰা মানে আপুনি ক'ত মানে ইয়াৰ ট্ৰেইনিংটো লৈছিলে আৰু কেনেকৈ কৰিলে প্ৰথমতে নমস্কাৰ আচলতে কি এইটো কিছুমান কাম মানে ভাবি পেলাই কৰা বা অকস্মাত কৰা তেনেকুৱা ধৰণকে হয় কথাবোৰ মানুহে বহুতে ভাবে যে কাপোৰ বৈ পেলাই মানুহেনো কি কৰিব যে কাপোৰ বোৱা মানুহে ঘৰতে কাপোৰ বৈ পেলাই কিমানখিনি উৎপাদন কৰিব পাৰিব বা কাপোৰ বোৱাটো তেনে সাধাৰণ কাম বুলি মানুহে ভাবিছিলে কিন্তু মই এই কামটো মানে আগৰ পৰাই খুব ভাল পাওঁ মানে এই বিষয়টোৰ প্ৰতি মোৰ আগতেই বহুত আগ্ৰহ আছিলে মানে যে নিজে বোৱা কাপোৰ এখন পিন্ধা বা নিজে বোৱা কাপোৰ এখন মানে ভালদৰে মানে পিন্ধা আনকো দিয়া সেইটো মোৰ খুব মানে সৰুৰ পৰা আচলতে মই মাহঁতক পেহীহঁতক দেখিও আহিছিলোঁ বাৰু সেইটো কাৰণে মোৰ হেঁপাহ এটা আছিলে আৰু হেঁপাহ মানে যিকোনো এটা কাম কৰিবলৈ আগ্ৰহ একাগ্ৰতা আৰু মানে যিটো কৰ্মস্পৃহা বুলি কয় মানে শাৰীৰিক শক্তিটো লাগে বাৰু লগতে সেই গোটেই তিনিটা বস্তুৱেই প্ৰয়োজন কিন্তু মোৰ এই কামটোৰ প্ৰতি মানে কিবা এটা দুৰ্বলতাও আছিলে মানে তাৰপিছত সেই সূত্ৰে মই কামটো এনেই কৰি থাকোঁ মই তাৰপিছতে যিহেতু ভাবিলোঁ লকডাউনত বহুত দিন ঘৰতে থাকিলোঁ তাৰপিছতে মই আগতে কাকপথাৰৰ ফালৰ পৰা মানুহবিলাকক এনেকৈ গোটৰ বোৱনীবিলাকৰ পৰা মই গামোচা আনি আগতেও মই গামোচা আনি পেলাই বিক্ৰী কৰোঁ মানে আনৰ পৰা বোৱা গামোচা আনি পেলাই মই বিক্ৰী কৰাৰ প্ৰায় 4 বছৰমানে হৈ গ'লে মই তেনেকৈ গামোচা আনি বিক্ৰী কৰি থাকোঁ তাৰপিছতে এবাৰ ভাবিলোঁ যে গামোচাখিনি আনৰ পৰা আনি পেলাই বিক্ৰী কৰাতকৈ মই যদি ঘৰতে গামোচাখিনি মানে উৎপাদন কৰিব পাৰোঁ বা মোৰ লগতে যদি আৰু এজনী মানুহক মই মোৰ ব্যৱসায়টোৰ লগত যদি জড়িত কৰি পেলাই আৰু এজনী মানুহক যদি মই ইয়াত মানে সংস্থাপন দিব পাৰোঁ সংস্থাপন বুলিয়ে কৈছোঁ আৰু যিহেতু মই এতিয়া যিগৰাকী মানুহক ৰাখিছোঁ তেওঁ ইয়াতে কাম কৰি পেলাই নিজৰ জীৱিকাৰ পথটো উলিয়াই লৈছে মানে ঘৰখন চলাব পাৰিছে তাৰ আচলতে তাৰপিছতে সেই তেনেকৈ ভাবিলোঁ ভাবা গোটা কৰি থাকোঁতে মই খবৰ পালোঁ যে অসম দক্ষতা বিকাশ আঁচনিৰ অধীনত মহিলাসকলক 3 মহীয়া এটা প্ৰশিক্ষণ দি থকা হৈছে সেই প্ৰশিক্ষণকেইটাৰ ভিতৰত বয়ন আছিলে আৰু আপোনাৰ বিউটিশ্যনৰ কোৰ্চ আছিলে আৰু ফুড প্ৰডাকশ্যনৰ কিবা এটা আছিলে ক'লে যে এইটো সম্পূৰ্ণ মানে কেন্দ্ৰীয় চৰকাৰৰ অধীনত এটা প্ৰশিক্ষণ হৈ আছে আৰু যিহেতু বিজেপি চৰকাৰে যথেষ্ট ভাল কাম কৰিছে মহিলাসকলৰ উন্নয়নৰ কাৰণে বহুত ভাল কামেই কৰিছে বুলি মই ভাবোঁ আৰু যিহেতু মোৰ এই কামটোৱে মানে ভাল কামৰ ভিতৰতে এটা বুলিয়ে ভাবোঁ গতিকে মই ভালেই বুলি কৈছোঁ আৰু মানে প্ৰশিক্ষণটো লৈ থাকোঁতে মই খবৰ পালোঁ যে এই শালখনৰ বস্তুবিলাক ক'ৰ পৰা আনিব পাৰি কেনেকৈ আনিব পাৰি তাৰ যিহেতু প্ৰশিক্ষণটো অকল লৈ থাকিলেও নহ'ব ঘৰতো মানে প্ৰেক্টিকেল কৰি থাকিব লাগিব তেতিয়াহে কামটো পৰা যায় শিকাতকৈ কাৰিকৰী প্ৰশিক্ষণবিলাকত যিহেতু মানে নিজে হাতে কামে কৰি থাকিলেহে বেছি সোনকালে আয়ত্ব কৰিব পৰা যায় বুলি মই নিজেও ভাবোঁ তাৰপিছতে মই প্ৰথমতে এখন মোৰ যিখন মাটিশাল আছিলে মাটিশালখনকে অকণমান মানে মডিফাই কৰি লৈ পেলাই মই এখন স্লে বুলি কয় স্লে এখনকে অকল প্ৰথমতে আনি চালোঁ আৰু আনি চাই মই ঘৰতে কামটো আৰম্ভ কৰিলোঁ ঘৰতে কামটো আৰম্ভ কৰি দেখিলোঁ যে মই কামটো নিজে কৰিবও পাৰিছোঁ আৰু মোৰ যথেষ্ট মানে উৎপাদনো হৈছে মোৰ তাৰপিছতে মই ভাবিলোঁ যদি মই কিবা সহায় সহযোগ পাওঁ তেতিয়া মই মানে আৰু অলপ বেছিকৈ কামটো কৰিম বুলি ভাবিলোঁ আৰু তাৰপিছতে আমাৰ ট্ৰেইনিঙৰ সময়তে মানে তিনিচুকীয়া হেণ্ডলুম টেক্সটাইল অফিচৰ পৰা মানুহ আহে তেওঁলোকে অফিচৰ বিষয়ববীয়াসকল আহি পেলাই আমাক মিটিঙত কয় মানে কিমান শিকিলা আমাক সোধে আৰু তাৰপিছত তোমালোকে কোনোবাই কিবা কৰিবা নেকি এই প্ৰশিক্ষণটো লোৱাৰ পাছত এনেকৈ মানে প্ৰশ্ন কৰে তেতিয়া আমি প্ৰশ্ন কৰোঁতে মই তেতিয়া কৈছিলোঁ যে মোৰ এটা হেঁপাহ আছে যে মই নিজে যিহেতু যিটো কাম শিকিছোঁ মোৰ দৰে আন এজনীকো মই নিজে শিকাই লৈ পেলাই মই ঘৰতে এটা সৰুকৈ কুটিৰ শিল্পৰ নিচিনাকৈ এটা উদ্যোগ স্থাপন কৰিম বুলি মই ভাবিলোঁ তাৰপিছতে ভবা কথাটো ক'লোঁ তেখেতক তাৰপিছত তেওঁ মোৰ নাম আৰু মানে ফোন নাম্বাৰটো ৰাখি থ'লে ৰখাৰ পাছত মই ট্ৰেইনিংটো 3 মহীয়া আছিলে কিন্তু মানে ক'ভিড পৰিস্থিতিৰ কাৰণে লকডাউন বা এইবোৰ কিবাকিবিৰ কাৰণে মোৰ 3 মাহ নহ'লগৈ আৰু অলপ বেছি হ'লগৈ ট্ৰেইনিংটো তাৰপিছতে মই আমাৰ ট্ৰেইনিং শেষ হোৱাৰ পাছত পৰীক্ষা পাতিলে পৰীক্ষাটো মই ভালদৰে পাছ কৰিলোঁ তাৰপিছতে মই চাৰ্টিফিকেট মাৰ্কশ্বিট এইখিনি জমা দিলোঁ অফিচত জমা দিয়াৰ পাছতে মোক তেওঁলোকে তাৰ পৰা ক'লে যে তুমি যদি ঘৰতে এনেকুৱা এটা উদ্যোগ খুলিব বিচাৰা তেনেহ'লে এখন লাইচেঞ্চ লাগিব যিখন ট্ৰেড লাইচেঞ্চ বা ইণ্ডাষ্ট্ৰিয়েল লাইচেঞ্চ কি বুলি কয় যিসকলৰ আছে তেওঁলোকে জানিব আৰু ট্ৰেইনিং লৈছিলোঁ তাত মোৰ চাৰ্টিফিকেটখন লিখা আছিলে ৱেভাৰ বুলি এজ এ ৱেভাৰ হিচাপে মই মানে প্ৰশিক্ষণ লৈছিলোঁ আৰু এইটো যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আছিলে তাৰপিছতে ৱেভাৰ হিচাপে মানে মোৰ নামটো ভাৰতৰ ভিতৰত 2445জনী শিপিনীৰ ভিতৰত মোৰ নামটো মানে সংযোজন হ'ল তাৰপিছতে মই মেছেজ এটা পালোঁ যে হয় মই
মানে পাৰিম কৰিবলৈ কামটো তাৰপিছতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত সেই মহিলাসকলক হেণ্ডলুম টেক্সটাইলৰ লগত জড়িত হৈ থকা মহিলাসকলৰ কাৰণে লোনৰ হেৰি আহিলে যে লোন দিয়াৰ ব্যৱস্থা কৰিছে বুলি খবৰ আহিলে আৰু তাৰপিছতে মোৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ইণ্ডাষ্ট্ৰিয়েল অফিচৰ পৰাও মোলৈ ফোন কৰিলে যে আপুনি যদি বিচাৰে মোৰ যিহেতু ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল নামটো ৱেভাৰ হিচাপে তাৰপিছতে যদি আপুনি বিচাৰে মানে লোনটো ল'ব পাৰে মই 25 লাখ টকা বা 11 লাখ টকা লোন লৈ কি কৰিম মই 2 লাখ টকাকৈ মই ল'ম বুলি ক'লোঁ তাৰপিছতে আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰ যিজন ছুপাৰিনটেণ্ডেণ্ট ছাৰ তেখেতো খুব মানে মানুহক সহায় কৰা মানুহ আৰু তেওঁ মোক বহুতখিনি সহায় কৰি দিছে আচলতে তাৰপিছতে তেওঁ ক'লে নহয় তুমি 2 লাখ টকা ল'ব নালাগে অলপ বেছিকৈ লোৱা তেতিয়া মই ক'লোঁ ছাৰক নহয় মই 2 লাখ টকাই প্ৰথমতে লওঁ কাৰণ মই প্ৰথম আৰম্ভ কৰিছোঁ যিহেতু বা কি হয় কিনে ক'ব নোৱাৰো যিহেতু লোন লোৱাৰ লগে লগে ঘূৰাব লাগিব তাৰপিছত ছাৰে ক'লে নহয় বোলে হেৰি মানে লোনটো এনেকৈ 35% ছাবচিডি দিয়া হৈছে মহিলাসকলক এনেকৈ ক'লে আৰু গোটেইখিনি দেখুৱাই দিলে তাৰপিছত হ'লেও মই 2 লাখ টকা লোন ল'লোঁ লৈ মেলি মই প্ৰথমতে ঘৰটো আৰম্ভ কৰিলোঁ যিহেতু মোৰ শালৰ কাৰণে ঘৰো লাগিব এটা ঘৰ নাই আৰু এনেকুৱা শালবিলাক সাধাৰণতে বা চালি এখনৰ তলতে কৰিবলৈ অসুবিধা মাটিশাল হ'লে ধৰি লওক বাৰাণ্ডাতে চালি এখন দি পিনে কৰিব পৰা গ'লহেঁতেন কিন্তু এইটো যিহেতু এটা সৰু সুৰা উদ্যোগে হয় গতিকে কাপোৰবিলাক বেয়াও হ'ব বৰষুণ পৰিলে বতাহ আহিলে সেইকাৰণে সেইবুলি মই সৰু সুৰাকৈ এটা ঘৰে বনাই লৈ মোৰ ঘৰটোৰ লগতে অলপ বহল কৰি পেলাই ছাইডলৈ মানে এনেকৈ সৰুকৈ এটা ঘৰ বনাই ল'লোঁ এই ঘৰটোতো মোৰ ভালেমান খৰচ পৰিলে বাৰু এতিয়া আপুনি শালখনৰ বিষয়ে কৈ দিয়কচোন কোনটো কি বস্তু অলপ মহিলাসকলেও এই কামটো মানে ঘৰত বহি চবেই কৰিব পাৰিব খুব উজু আৰু মেচিন ষ্টাইলত কৰিলে মানে মেচিনেদি যদি কৰে তেতিয়া বৌয়ে কৈ দিব কি বস্তু কি কাম কৰে মানে আচলতে মানে কি প্ৰথমতে আমি মুহুৰাবিলাক সূতাবিলাক জটত ববিন কৰি ল'লোঁ ববিন কৰি লোৱাৰ পাছত এখন ববিনৰ হুক বুলি কয় ইয়াতে ববিনবোৰ লগাই লোৱা হয় এনেদৰে ববিনবোৰ লগাই লোৱা হয় মানে ইয়াত মানে আপোনালোকে ববিনবোৰ লগাই ল'ব তাৰ ববিনবোৰ ইয়াত লগাই লওঁ আজি অৱশ্যে অলপ দুখৰ বিষয় কাৰণ আজি নতুনকৈ লগোৱা কথা আছিলে মানুহ নাহিলে বোলে সেইকাৰণে আজি দেখাব পাৰিলোহেঁতেন ভালদৰে তাৰপিছত এইখন এনেকৈ থাকে মই এনেই এটা যিহেতু যিবিলাকে কৰিছে সেইবিলাকে জানেই কিন্তু বহুতে দেখাই নাই আচলতে ববিনটো প্ৰথমতে এনেকৈ ইয়াত ভৰাই লৈ দেখা পাইছে আপোনালোকে ববিনৰো আকৌ ভাগ আছে আপুনি ধৰি লওক ৰাছৰ নাম্বাৰ অনুসৰি ৰাছখন যদি 52 নাম্বাৰ বা 48 নাম্বাৰ হয় 52 নাম্বাৰ ৰাছ হ'লে মানে 52টা ববিন লাগে আৰু যদি 48 নম্বৰ ৰাছ হয় তেনেহ'লে 48টা 48টা ববিন লাগে এনেকৈ ববিনৰ পৰা সূতাবোৰ আহি এনেকৈ আহি পেলাই এইটো আমাৰ এইখিনি হিল বা ব বুলি কয় ব চকুত ভৰাই লৈ এনেকৈ ব চকুত ভৰাই লৈ পেলাই ইয়াৰ যিটো মূৰ বুলি কয় যিসকলে তাত লগাইছে আগতে তেওঁলোকে বুজি পাব মূৰ বুলি ক'লে কি কয় এই মূৰত এডাল বৰৰ কাৰণে এডাল বৰত সোমাব এডাল বাহিৰত থাকিব এটা কণী যিহেতু দুডাল সূতা থাকে এটা কণী বুলি কয় ৰাছৰ কাঠিয়েদি এনেকৈ গৈ এনেকৈ সোমাই ইয়াত গৈ তাৰপিছতে আমাৰ ইয়াত এই হুক মানে এইটো এই মেচিনটো মানে এইটো কাঠৰ যোনটো গোল মেচিনটো যেনেকৈ লগোৱা হয় আচলতে কি মাটিত যদি লগোৱা হয় আমি খুব বেছি ধৰি লওক 20খন বা 25খন লগাব পাৰোঁ কিন্তু ইয়াত মোৰ এইটো ড্ৰাম বুলি কয় ৱেপিং ড্ৰাম বুলি কয় এই ড্ৰামটোত তাৰমানে 500খন লগোৱাৰ কেপাচিটি আছে 500 একেলগতে 500খন গামোচা বা চাদৰ হ'লে মানে ধৰি লওক 400খনমান চাদৰ একেলগে লগাব পৰা যায় তাৰপাছতে এই ইয়াত গজাল আছে এইবোৰ গজালবোৰত 1 ইঞ্চি মূৰে গজাল আছে আৰু মই যিহেতু কৈছিলোঁ যে 52 নম্বৰ ৰাছখনত 52টা ববিন লাগে সেই 52টা ববিনে এই ৰাছখনত 52 নম্বৰ ৰাছখনত 1 ইঞ্চি হয় এতিয়া যদি আমি গামোচাখন 27 ইঞ্চি কৰিলোঁ মই ইয়াতে জোখ দি থোৱা আছে ইয়াৰ পৰা ইয়ালৈকে গামোচা জোখ এটা আছে 27 ইঞ্চি ইয়াত দি পেলাই ইয়ালৈকে কৰিলেও হ'ব গামোচাখন এটা জোখ হয় মানে বহলটো এপাক যদি ঘূৰাওঁ তেনেহ'লে মোৰ এখন গামোচা আৰু এখন আৰু এখনৰ মানে আধা নহয় আধাতকৈ আৰু অলপ কম মানে হৈ যায় সেইটোৱে হিচাপ আৰু এতিয়া ইয়াত মেখেলা কিন্তু এখন পূৰা মানে এপাকত এখন মেখেলা হৈ যায় ইয়াত যদি মই 50খন মেখেলা লগাওঁ তেনেহ'লে মই 50 পাক দিব লাগিব এবাৰ 50 পাক দিলোঁ 1 ইঞ্চি 50 পাক হৈ গ'ল আকৌ এবাৰ এইটো কাটি পেলাই মই ইয়াত লগালোঁ
আকৌ 50 পাক দিলোঁ 2 ইঞ্চি 50 পাক হৈ গ'ল সেনেকৈ দিব লাগিব ন তেনেকৈ কৰি পেলাই লগোৱা হয় তাৰমানে কি হৈছে ইয়াৰ এটাই সুবিধা হৈছে যে মাটিশালত যদি লগাওঁ আমি 50খন মেখেলা একেবাৰতে লগাবলৈ ভালেমান ডোখৰ জেগা লাগে দীঘলকৈ যিহেতু প্ৰত্যেকৰে আজিকালি ঘৰত জেগা নাই সেইকাৰণে তাৰমানে ভিতৰতে এইটো এটা সুবিধা আৰু ভিতৰতে লগাব পৰা যায় বেছিকৈ একেবাৰতে মানে 50খনলৈকে লগাব পৰা যায় বা বেছিও লগাব পাৰে টুল ঠাত উঠাব লাগিব ন ইয়াতে টুলু ঠাটো এনেকৈ লগাই লোৱা হয় লগাই লৈ পেলাই তাৰ পৰা সূতাখিনি ইয়াত এইটো টুলুঠা বা বিম বুলি কয় ৱাপ বিম বুলি কয় সূতাত থকা টুলুঠা এইটো তাৰপৰা তাৰ পৰা আকৌ সূতাখিনি ইয়ালৈ মানে এনেকৈ ঘূৰাই আনিব লাগিব তাৰপিছত ইয়াতে অনাৰ পাছত ইয়াতে প্ৰথমতে বৰ ভৰাব লাগিব তাৰপিছতে আমাৰ যিবোৰ এনেকুৱা সাধাৰণ বৰ মানে মাটিশালত লোৱা বৰ নিচিনা নহয় আৰু বৰ উঠাব নালাগে ৰেডিমেড বৰ থাকে বৰখিনি ভৰাব লাগে তাৰপাছতে বৰখিনি ভৰাৰ পাছত ৰাজ ভৰাব লাগিব ৰাজ ভৰাবলৈ সেই 2জনী মানুহে প্ৰয়োজন হয় তাৰপিছতে সূতাখিনি শাললৈ নিয়া হয় তাৰপিছতে আমি টুলুঠাটো ইয়ালৈ আনিলোঁ আপুনি এই শালখন ক'ৰ পৰা আনিছিলে এইখন মই দেৰগাঁৱৰ পৰা আনিছিলোঁ দেৰগাঁও গোটেই বস্তুখিনি মই দেৰগাঁৱৰ পৰা আনা এই ভীম এইটো ৱাপিং যিটো মানে সূতা লগোৱা ড্ৰাম বুলি কয় সেই ড্ৰামটো মই দেৰগাঁৱৰ পৰা আনিছোঁ বাকী গোটেইখিনি বস্তু মই দেৰগাঁও এইটো আপোনাৰ হেৰি হয় এইটো কি মেচিন টেক্সটাইলৰ মাদুৰাই এইটো জেকাৰ মেচিন বুলি কয় ইয়াক জাল দিলে মানে সূতাটো উঠে বা জেক দিলে উঠে জেকটো দাঙি দিলে উঠে কাৰণে ইয়াক জেকাৰ মেচিন বুলি কয় এইটো প্ৰথমতে মানে ফ্ৰান্সত এইটো এজন মানুহে বনাইছিলে মানে কাৰ্ড মানে কি বস্তু মানে এই বস্তুটো কাৰ্ড মানে হৈছে কি এইটো এইখিনি ফুলৰ কাৰ্ড এটা কাঠি মানে ফুল বচা মানুহবিলাকে জানিব ফুলৰ যেনেকৈ এটা কাঠি থাকে এখন কাৰ্ড এটা কাঠি তাৰমানে তাঁৰ আছে ফুলবিলাক দাং খাই যায় আৰু তেতিয়া এই হুকৰ লগত সংযোগ হৈ থকা সূতাডাল দাং খায় দাং খোৱাৰ লগে লগে ফুলটো ইয়াত উঠি যায় মাৰি পেলাই ফুলটো উঠাব পাৰি বৰ্তমান আপুনি মানে এই শালৰ পৰা কিমান গামোচা এতিয়ালৈকে উলিয়ালে মেক্সিমাম আৰু এতিয়ালৈকে মই এইখন শাল আৰম্ভ কৰাৰ পৰা মই 13 ডিচেম্বৰত আৰম্ভ কৰিছিলোঁ তাৰপাছৰ পৰা এতিয়ালৈকে মই প্ৰায় 150খনমান গামোচা প্ৰস্তুত কৰা হ'ল মানে 13 ডিচেম্বৰত আচলতে মই কামখিনিহে আৰম্ভ কৰিছিলোঁ তাঁত বোৱাটো জানুৱাৰী প্ৰায় 19 জানুৱাৰীৰ পৰা হৈছে আৰু মানুহে বা অলপ যিসকলে আগৰ পৰা কাম কৰি আছে যিসকলে অলপ সৰহকৈ ব'ব পাৰে তেওঁলোকে মানে ডেইলি 4খন 5খনলৈকে গামোচা ইয়াত উলিয়াব পাৰিব তো এয়া দেখিলে আপোনালোকে আজি কেনেধৰণে মানে ঘৰতে আৰু মেচিন ব্যৱহাৰ কৰি কিমান গামোচা তৈয়াৰ কৰিব পাৰে তাঁতশাল ফ্লাই চাটল হেণ্ডলুম বুলি কয় ইংলিছত এইখনকে মই আকৌ এইখন অলপ মডিফাই কৰা মানে এইখন মাটিশালৰে মডিফাই কৰি পেলাই এনেকৈও ল'ব পাৰে মহিলাসকলে যদি তেওঁলোকে এইখন শাল যদি কিনিব নোৱাৰে কৰিব মানে যিহেতু শালখনৰ দামটো বহুত এখন শালৰ দাম মানে প্ৰায় 21,000 মান পৰে আৰু সেই জেকাৰ মেচিনটোৰ দাম 11,000 প্ৰায় 10,000 11,000 তেনেকৈ পৰে আৰু দেৰগাঁৱৰ পৰা ইয়ালৈ আনিবলৈ যিহেতু ভালমানখিনি খৰচ হয় সেইকাৰণে যদি আপোনালোকে ভাবে যে ইমানখিনি খৰচ কৰিবলৈ অলপ অসুবিধা যদি পায় তাৰমানে তেতিয়া আপোনালোকে মানে এইখন মডিফাই কৰি ল'ব লাগিব শালখনক বহল কৰি পেলাই এইখন স্লে বুলি কয় এই স্লেখনৰ দাম খুব বেছি 2500 টকামান হ'ব মানে এইখন এই স্লেখন আনি পেলাই এইখনো আপোনালোকে দেৰগাঁৱতে পাব এতিয়া হয়তো এতিয়া শদিয়া বা লখিমপুৰ ধেমাজি আৰু ফিলবাৰীৰ ফালে এখন প্ৰস্তুত হৈছে কিন্তু হ'লেও দেৰগাঁও বা শুৱালকুছিৰ ফালে যিধৰণে এখন বনোৱা হয় তাৰমানে ভাল বুলি ভাবোঁ আৰু এতিয়া বেলেগসকলে ব্যৱহাৰ কৰি থকাসকলে কেনেকুৱা পাইছে মই সেইটো নাজানো কিন্তু সেইফালৰ পৰা আনিলে অকণমান ভাল বুলি ভাবোঁ মানে জেকাৰ মেচিনটো ফিটিং কৰিব পাৰিব জেকাৰ মেচিনটো ইয়াত ফিটিং কৰিবলৈ কি হয় জেকাৰ মেচিনটো ফিটিং কৰিবলৈ 6 ফুট ওখ লাগে মানে যিটো উচ্চতা ইয়াৰ সেইটো 6 ফুট হ'ব লাগে কিন্তু মোৰ এই শালখন 6 ফুট নহ'ল যিহেতু আপোনালোকে 6 ফুট কৰি ল'ব পাৰে 6 ফুট কৰিলে ওপৰত জেকাৰ মেচিনে দিব পাৰে তাৰোপৰি আৰু এটা পদ্ধতি ইয়াতে মই কৰি লৈছোঁ দৈব বুলি কয় দৈব পদ্ধতিৰে ফুল বচা বুলি কয় আপোনালোকে শুনিছেনে নাই মই নাজানো এইটো আচলতে জনজাতিসকলে পাহাৰীয়া লোকসকলে বা দেউৰী মিচিং লোকসকলে বেছিকৈ বয় নেকি বুলি ভাবোঁ আৰু যে আমাৰ অসমীয়া মানুহসকলেও বা উজনিৰ ফালৰ মানুহবিলাকে এইটোৱে বেছিকৈ ব্যৱহাৰ কৰে মেচিনটো নহ'লেও হয় মানে এইটো মই যিহেতু এইখিনি মোৰ এই তাঁতখন শেষ হ'বলৈ হ'ল মই কাটি থৈছোঁ এইখিনি তাৰপিছতে এতিয়া এখেত যদি কালিয়ে ক'লেহেঁতেন মই যাম এইটো কৰিবলৈ এতিয়া কোৱা হ'লে মই এইখিনি নেকাটিলোহেঁতেন এইখিনি মোৰ এটা ফুলৰে এটা পদ্ধতি ফুল বচাৰে পদ্ধতি ইয়াতে মোৰ এপাহ হেপাহ ফুল লাগি আছে যেনেকৈ তাত কাৰ্ড আছে সেইটো মেচিনত এইটো কিন্তু কাৰ্ডতকৈ কম নহয় মানে এইখিনি এইটো মেচিনৰ সমানে বোৱা মানুহে এইটো পদ্ধতিৰে ফুল বাচিও এদিনত 4-5খন গামোচা উলিয়াব পাৰিব মই নিজে ঘৰৰ গোটেইখিনি কাম কৰি মই 3খন গামোচা এইটো পদ্ধতিৰে উলিয়াওঁ ডেইলি তাৰপিছতে সেই এই ইয়াতে ফুল আছে এইবোৰ কাষে
আছে এইফালে কাষৈ কৰি থৈছোঁ এইফালে ফুল কৰি থৈছোঁ ভুল হ'ব বুলি ইয়াৰ এটা এইবিলাক সঁজুলি আছে নাঙল বুলি কয় নাঙল বুলি কয় নাঙলেদি এনেকৈ উঠাব পাৰে এনেকৈ ইয়াতে মানে টানি দিলে মানে ডাং খাই যাব টানি দিলে যে ডাং খাব এনেকৈ ইয়াৰ লগত সংযোগ হৈ থকা সূতাখিনি মই বান্ধি থোৱা আছিলে এতিয়া কাটি গ'ল সূতাখিনিও এনেকৈ ভৰাই এনেকৈ দাঙি দিলে সূতাখিনি ডাং খাই গ'ল ডাং খাই যোৱাৰ লগে লগে ইফালে মাকুটো ভৰাব পাৰে সেইটো এটা ফুলৰে মানে এটা পদ্ধতি এতিয়া এখন গামোচা কিমান দামত হাইষ্ট দাম কিমানত বিকিছে এখন গামোচা আচলতে গামোচা বিভিন্ন ধৰণৰ আছে একেবাৰে মই 1200 টকাটো গামোচা বিকিছোঁ মানুহে যদি লাগে বুলি কয় এনেকুৱা ধৰণে বৈ দিয়া বুলি কয় তেতিয়া মই এখন বা দুখন এনেকৈ বৈ দিওঁ আৰু এতিয়াও ৰাখিছোঁ বা দুখন এখন এনেকৈ ৰাখিছোঁ নৰখা নহয় তাৰপিছতে মোৰ 130 টকা 150 টকা 180 টকা পৰা 200 টকা 250 টকা 300 টকালৈকে এতিয়া গামোচা আছে 300 টকীয়া আছে আৰু তাৰপিছতে মই ফুলবিলাক মানে 5 চাঙলতকৈ ডাঙৰ কৰোঁ সাধাৰণতে 5 চাঙলতকৈ ডাঙৰ বিচাৰে মানুহে ফুল তাৰপিছতে 5 চাঙলতকৈ সৰুবিলাক মই মানে 160 টকা 170 টকা তেনেকৈ লওঁ 5 চাঙলতকৈ যিবোৰ ডাঙৰ ফুলবোৰ মই তেনেকৈ 200 টকা আৰু আছে হিচাপ মানে দুইটাৰ আগতে যদি ফুল থাকে তেতিয়াও মই 250 টকাৰ পৰা এনেকৈ লওঁ আৰু গামোচাবোৰ মই দীঘল বহলকৈ লওঁ দেখিছে গামোচাবোৰ চুটি নহয় মানে চুটি বা ঠেক বুলি নহয় আৰু মই মানে দীঘল মানে মোকো বিহুত এখন দিছিলে তো মই ইউজ কৰি চাইছোঁ যথেষ্ট বহল আৰু মানে গামোচাবিলাক আপোনাৰ ঘৰৰ পৰা লৈ যায় নে আপুনি মই গামোচাবিলাক গোটেই যিখিনি মই আচলতে মোৰ চিনাকি যিখিনি আছে সেইখিনি মানুহে বিচাৰে আৰু গামোচাবিলাক ফোনতে মানে ফোন কৰি পেলাই কয় যে মোক 4খন 5খন গামোচা বা 10খন 20খন 30খন 40খন লাগে তাতে মোৰ বিয়া অৰ্ডাৰবিলাক থাকে বেছিকৈ বিয়াবিলাকৰ অৰ্ডাৰ দিয়ে আৰু মোৰ চিনাকি মানুহ যিখিনি আছে তেনেকৈ 20খন 40খন 20খন 40খন 30খনকৈ এবাৰ মানে ভালেমান বিয়া অৰ্ডাৰ আছিলে এতিয়া মানে এনেকুৱা হৈছে নেকি যে আপুনি গামোচা বৈ আছে বিক্ৰী হোৱা নাই নহয় বিক্ৰী মানে মই ভাবোঁ কেতিয়াবা যে গামোচা অলপ সৰহকৈ মই ষ্টক কৰিম একেবাৰতে ক'ৰবাত মেলা বা ক'ৰবাত মানে দোকান দিয়াৰ ব্যৱস্থা কৰিম কিন্তু মই এতিয়ালৈকে মানে গামোচাখিনি ইমান বৈছোঁ যদিও মানে গোটাব পৰা নাই মানে গৈ থাকে আচলতে মই এই প্ৰশ্নটো কোৱাৰ এটাই উদ্দেশ্য যদি মানে আমাৰ মানুহবিলাকে ভাবে যে মই যদি কৰোঁ মই ক'ত বিকিম এতিয়া আপোনালোকে নিজে গম পালে যে একচুৱেলি এই বস্তুটো ইমান ডিমাণ্ডেবল মানে আপুনি ষ্টক কৰি ৰাখিব নোৱাৰে মানে আপোনাৰ ওচৰত মানে চেল হ'বই মানে আমাৰ যোনটো থলুৱা মানে গামোচা আমাৰ সেইটো কথা তো ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ তো ভাল লাগিলে যদি লাইক আৰু শ্বেয়াৰ কৰিব আপোনালোক এয়া বৈ আছে এতিয়া কিমান স্পীডত ব'ব পাৰে আপোনালোকে দেখা পাইছে খাই বৈ একদম আৰামছে শুলো অকণমান দেৰি এতিয়া আমি যাব ওলাইছোঁ এয়া আমাৰ বেটাটো মনত দুখ কৰিছে নেকি আমি এতিয়া যামগৈ দেই ধন্যবাদ তো আজি এই ভিডিঅ' ইমানতে সামৰণি মাৰি পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই এনজয় বাই বাই